নমস্কাৰ সকলোলৈকে আজি আনিছো বুন্দিয়াৰ ৰেচিপি এটা 1.5 কাপ বেসন লৈছো এতিয়া পানী অলপ অলপকে দি এইখিনি হানি লম এইখিনি হৈছে নাই চাবৰ কাৰণে এটা বাটিত অকমান পানী লৈ ইয়াতে দি দিছো এয়া চাকচোন পানীৰ তলত যোৱা নাই মানে এইখিনি হৈ গল এতিয়া পানী আৰু অকমান দি এইখিনি মিলাই লম এতিয়া দুটা ভাগ কৰি লৈছো এটা ভাগত অৰেঞ্জ ফুড কালাৰ অলপ দিছো আৰু এটা ভাগত গ্ৰীন ফুড কালাৰ দিছো আৰু মিক্স কৰি ললো কেৰাহিটো তেল দি দিলো এখন জালনা লৈছো তাতে অলপমান মিশ্ৰণ দি এনেদৰে লৰাই দিছো এয়া চাকচোন পৰিছে গুটা গুটাকে এতিয়া গেছৰ ফ্লেমটো কমাই ভাজি লম এইখিনি ভাজি হৈ গল আৰু এবাৰ দেখাইছো এতিয়া গ্ৰীন কালাৰ দিয়া কেইটাও ভাজি ললো এয়া গুটেখিনি বুন্দিয়া ভাজি ললো একদম মচমচিয়া হৈছে এতিয়া সুগাৰ সিৰাপ বনাবৰ কাৰণে 1 কাপ চেনি লৈছো আৰু আধা কাপ পানী দিছো সুগাৰ সিৰাপখিনি এডালটাৰ হৈ গৈছে এতিয়া বুন্দিয়াখিনি ইয়াতে দি দিলো গেছৰ ফ্লেমটো কমাই 2 মিনিট মান এইখিনি লৰাই থাকিম এতিয়া গেছটো অফ কৰি দিলো এয়া চাকচোন হুকাই আহিছে এয়া বুন্দিয়া হৈ গল আজিলৈ ইমানে আকৌ এটা নতুন ভিডিঅত লগ পাম ভিডিঅটো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেল